हमें तुमसे प्यार कितना ये हम नहीं जानते मगर जी नहीं सकते तुम्हारे सिवा हमें तुमसे प्यार कितना মনটো কিবা ৰোমেণ্টিক লাগিছেচোন মোৰ আজি মোৰ দেহাটোলৈকে ফোন এটা কৰোঁ ৰ ৰিচিভ কৰা নাই কেলে বাৰু ফোনটো বৰ বেয়া টাইমত ফোন কৰি দিলে দেই এতিয়া তোৰ মাইকীয়ে ফোন কৰিলে এতিয়া তাইৰ লগতে বিজি থাকিবি আৰু তই চিন্তা কৰিব নালাগে মই কিবা এটা বাহানা দি মই ফোনটো ৰাখিবলৈ চেষ্টা কৰিম বাৰু বাৰু তই খালি মনে মনে থাকিবি আকৌ হেল্ল' জান কি কৰি আছানো দেহাটো আৰু তোমাৰ ফোনটো ৰিচিভ কৰোঁতে ইমান টাইম কিয় লাগিলে মই ৰাহুল আহিছিলে এই কলেজৰ এছাইনমেণ্ট কৰিব আছিলে যে তাকে কৰি আছিলোঁ তাৰ লগত তুমি কি কৰি আছানো মই তোমাকে মিছ কৰি আছিলোঁ জানানে ভাবিলোঁ ফোন এটাকে কৰি লওঁ মোৰ ধুনুটোলৈ জানানে মোৰ মনটো আজি কিবা ৰোমেণ্টিক ফিল হৈ আছে ইমান মনত পৰি আছিল নহয় তোমালৈ এতিয়া কেইঘণ্টা কথা পাতিব ঠিক নাই আৰু কিবা এটা বাহানা ওলোৱাই ভাল হ'ব ফুচফুচাই কি কৈ আছানো মই শুনিয়ে পোৱা নাই ডাঙৰকৈ কোৱাচোন মই যে তোমাক ইমান মৰমত মাতি আছোঁ জান শুনকৈ তুমি যে মোক এতিয়ালৈকে এবাৰো জান বুলি মতাই নাই যে পাহৰিলা নেকি মোৰ নামবোৰ তুমি নামাতিলে ময়ো নামাতিম কিন্তু আজি এবাৰ চাবা কিন্তু কৈ দিছোঁ জান কিনো তুমিও যে আৰু দেই সৰু সৰু কথাত ইমান খং কৰি থাকা তুমি মোৰ ধুনুজান নহয় নি এনেকৈ ক'বা আকৌ তেতিয়াহে মৰম লাগে তোমাক আৰু শুনা এছাইনমেণ্ট অলপ পাছত কৰিবা এতিয়া অকণমান মোৰ লগত কথা পাতা হা জান হেৰি নহয় শুনা আকৌ মই মানে এই ৰাজীৱৰ পৰাহে লিখি আছিলোঁ এছাইনমেণ্টখিনি সি মানে যাবগৈ নে অলপ পিছত এছাইনমেণ্টখিনি লৈ যাব বোলে মই আৰু ক'ৰ পৰা লিখিম সেইকাৰণে পটাপট লিখি লওঁ বুলি ভাবিছোঁ সি যোৱাৰ পিছত মই তোমাক ফোন কৰিম দেই জান কি মই কি কৈছোঁ তুমি কি বুজি পোৱা নাই নেকি ৰ'বা তুমিতো মোক মিছা কথা কৈ আছিলা ন অলপ আগত কৈছিলা ৰাহুলৰ পৰা এছাইনমেণ্ট লিখি আছিলা আৰু এতিয়া কৈছা কি ৰাজীৱৰ পৰা তুমি কাক মিছা কথা ক'বলৈ আহিছা কোন আছে তোমালোকৰ ঘৰত ৰাহুল নে ৰাজীৱ নে বেলেগ কোনোবাই আছে চাবি কিন্তু মোক মিছা কথা নকবি মই তোক বাৰে বাৰে কৈছোঁ মোক মিছা কথা নক'বলৈ তই এই মাত্ৰ এটা মিছা কথা কৈ গ'লি সঁচা কথা ক এতিয়াই কোন আছে তহঁতৰ ঘৰত মদৰ নিচাতে কাৰ নাম ল'লোঁ জানো পাহৰিয়ে থাকিলোঁ কাৰ নাম লৈছিলোঁ জানো প্ৰথমতে ধেত ফচিলোঁ আৰু আজি তুমিও যে আৰু দেই মই ৰাহুলৰ কথাই কৈছোঁ মোৰ নামটো খেলি মেলি লাগি থাকে দুয়োটাৰে মাজত জানাইচোন মোক কনফিউজ লাগি থাকে দুটাৰে নামটো ৰ লগা নহয় জানো সেইকাৰণে মই ৰাহুলটো ৰাজীৱ নহয় ৰাজীৱটো ৰাহুল নহয় ৰাহুলটো ৰাজীৱ কৈ পাইছিলোঁ ধেত চালা ইমান নিচা ধৰিছে মই কি ভুগিছোঁ গমেই পোৱা নাই আজি ভালকৈ ফচিলোঁ আৰু সেয়া ইয়াতে গম পাই তই যে কিমান মিছা কথা কৈছ ইয়াতে গম পাই তোৰ মুখতে ফুটা নাই তই কাৰ কথা কৈ আছ তই কি মদ খালি নেকি ৰাহুল ৰাজীৱৰ লগত তই কি মদ খালি নেকি তই কি কৰি আছ তই মোক এতিয়া ভিডিঅ' কল কৰ কৈছোঁ এতিয়া ভিডিঅ' কল কৰ ময়ে তোক কৰি আছোঁ ভিডিঅ' কল এতিয়া ৰিচিভ কৰ কৈছোঁ ভালে নহ'লে কিন্তু কথা বেয়া হ'ব কিন্তু কৈ দিছোঁ লগালগ যদি ৰিচিভ নকৰ নহয় চাই ল'বি কিন্তু মই আজিয়ে তোক ব্ৰেকআপ দি দিম কৈ দিছোঁ তোক ভালে ৰিচিভ কৰ মৰিলোঁ ৰিচিভ নকৰিলে আৰুহে ডাউট কৰিব ৰিচিভ কৰি দিয়াই ভাল হ'ব ঐ ৰাহুল মনে তই বাহিৰৰ ৰুমলৈ যাগি যা অ'কে দোস্ত বাট কিবা হেল্প লাগিলে কবি হ'ব জল্দি যা ভিডিঅ' কল কৰিলি জল্দি যা ইয়াৰ ৰিচিভ কৰোঁতে ইমান টাইম কেলৈ লাগিছে ই চাগে কথা পাতি লৈছে লগৰটোৰ লগত ইয়াক আজি হাই জান সেয়া চোৱা মই ৰিচিভ কৰিলোঁ নে লগালগ দেখিছা মই তোমাক মিছা কথা কোৱা নাই নহয় এনেই খং কৰি থাকা তুমি অলপতে ক'ত লগালগ ৰিচিভ কৰিছ তই ফোনটো ৰিং হৈ বাজি শেষ হ'ব হ'ল তেতিয়াহে ৰিচিভ কৰিছ তই চাওঁ ক'ত এছাইনমেণ্ট কৰি আছ আৰু তোৰ লগৰটো ক'ত ৰাহুল নে ৰাজীৱ নে কনফিউজ আছিলে যে ক'ত ৰচোন তোৰ পিছ পিনৰ পৰা তলৰ ফালৰ পৰা কি ধোঁৱা নিচিনা ওলাইছে তহঁতৰ ঘৰত জুইটো লগা নাই ধোঁৱা ওলাবলৈ আৰু সেই কিনাৰত সেউজীয়া ৰঙৰ অকণমান বটলৰ নিচিনা দেখা পাইছোঁ যে তই মানে মদ চিগাৰেট খাই আছিলি লগৰ লগত এছাইনমেণ্ট কৰিছোঁ বুলি কৈ তই মোক ইমান মিছা কথা ক'বলৈ শিকিলি ক'ৰ পৰা শিকিলি তই ইমান মিছা কথা ক'বলৈ মই তোক অথনিৰ পৰা সুধোতে গম পাইছিলোঁ এইখিনি নাচালোৱে নহয় মই ধেত তেৰিকা হেৰামি কুত্তা চালা ইমান তই মিছা কথা ক'ব পাৰ মোক ইমান তই
কেনেকৈ তই আগতেতো এনেকুৱা নাছিলি, তই মোক প্ৰথম ভাল পাওঁতে, এতিয়া তই কেলৈ এনেকুৱা হৈ গ'লি মোক যে, তই যে ইমান মিছা কথা কৈ থাক মোক যে সদায় সদায়, ইমান মুডটো ভাল কৰি লৈছিলোঁ কথা পাতি পেলাই, মুডটোৱে বেয়া কৰিলি তই। হা আমি কুত্তা চলা, তই যা 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 থাকগে যা, সেইটোৰ লগতে থাকগে যা, তোৰ লগৰ ৰাহুলৰ লগত চিগাৰেট মদ খাই থাকি যা, তোৰ লগত মোৰ আৰু নহ'ব, তোক মই ব্ৰেকআপ দিছোঁ আজি, যা গুড বাই, তোক ব্লক কৰাই ভাল মই। ল'ৰাবিলাক কেলে এনেকুৱা জানো মই ভাবি নাপাওঁ, ইমান আগতে এনেকুৱা নাছিলে নহয়, আগতে যদি এনেকুৱা বুলি গম পোৱা হ'লে মই কেতিয়াও ভাল নাপালোঁ হেঁতেন, ইমান মিছা কথা ক'ব পাৰে মোক, ইমান ভাল পাওঁ তাক মই আৰু ই মোক ইমান মিছা কথা কৈ থাকিব। মই আকৌ হাগি থাকিলোঁ, মুতি থাকিলোঁ, চব সঁচা কথা কওঁ, এটা মিছা কথা নকওঁ, মোক কেলে ইমান মিছা কথা কওঁ। জহনি যোৱা তেজ খোৱা ল'ৰা চালা, মোক মিছা কথা কোৱা ন বহুত হাও লাগিব চাবি, বহুত হাও লাগিব।